প্ৰাক্তন সম্পাদক 46 সংখ্যক শ্ৰী শ্ৰী ৰাস উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মুকুল চন্দ্ৰ ডেকাদেৱ, সন্মানীয় সভাপতি পঞ্চানন শৰ্মাদেৱ, আমি সকলোকে এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে আগবঢ়াই নিয়াত সহযোগিতা কৰিবৰ বাবে আহ্বান জনাইছোঁ। এয়া প্ৰথমে আমি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰজালক সনাতন ধৰ্ম সভাৰ সন্মানীয় উপসভাপতি উপেন্দ্ৰ চহৰীয়াদেৱ, তেখেতক আদৰি নিব। প্ৰথমে তেখেতক এখন ফুলাম গামোচাৰে আমি সন্মান যাচিম।